Hey guys, good morning. স্বাগতম জনাইছোঁ জুপিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে। এতিয়া ৰাতিপুৱা 8টা বাজিছে। মই গা পা ধুই আজৰি। আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। গোটেই ভিডিঅ'টো চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনে লাগিল। আজি বতৰ একদম ধুনীয়া, বতাহ পুৰা মাৰি আছে। আপোনালোকক এটা বস্তু দেখাওঁ। ঘৰৰ ভিতৰৰ কামবিলাক কৰাই নাই, এতিয়াও চাফা ঘৰৰ ধূলি চুলি পৰে, আজিকালি বতাহো মাৰি থাকে, গতিকে ভিতৰৰ কামবিলাক অকণমান কৰি লওঁ। ইফালে বহাই দিছোঁ পাকঘৰত ভাজি, দেউতা অফিচলৈ যাব ওলাইছে। ভাজি ভাত, দেউতাৰ কাৰণে ভাত সাজি দিলোঁ আৰু অকণমান ৰাতিৰে আছিল তিয়ঁহৰ পাত, সেইখিনিও দি দিম। বলক দেউতাক ভাতকেইটা দি দিওঁ, অফিচক যাবৰ কাৰণে, নহ'লে লেট হৈ যাব। ঘৰ চাফাই অভিযান, এইটো কামেই মই আটাইতকৈ বেয়া পাওঁ। চবতকৈ ঘৰ সাৰাটোৱে ইমান বেছি কষ্টকৰ আৰু ভাগৰ লাগে, আৰু ইমান লেতেৰা হয় বগা টাইলছবিলাক, বাপৰে। ইয়াতে আপোনালোকক এটা বস্তু দেখাই দিওঁ। মানি প্লেণ্ট কিমান ধুনীয়া হৈছে চাওক। মই লগাইছিলোঁ, আমাৰ ক'ভিড পজিটিভ ওলাইছিল কৰোণা টাইমত, যেতিয়া কোৱাৰেণ্টাইনত আছিলোঁ, আমি নিগেটিভ হৈ ঘৰত আহিছিলোঁ, তেতিয়া এনেকুৱা দুটা দিছিল, মোক এটা আৰু মাক এটা। সেইটো আমি তাৰ পৰাই গজালি আহিছিল, এইটো ইয়াতে দিওঁতে এইটো ইয়াতে ধুনীয়াকৈ ৰৈ গৈছে। সেইবিলাক ফুল, কি ফুল নামবিলাক নাজানো। এইডাল চাওকচোন কিমান ধুনীয়া, পাতবিলাক জ্বলি গৈছে ৰ'দৰ কাৰণে। এইটো এটা এডাল গছ ফুল, আৰু এইবিলাক অকণমান অকণমান আছে, এটা দুটা। সৰস্বতী, অপৰাজিতা, এইডাল তামোল গছত অপৰাজিতা। এইফালে আছে গোলাপ ফুল আৰু ৰঙা ৰঙা ফুল। এইটো কি ফুল কয়, নাৰ্জী ফুল। ইফালে সেউজীয়া পৰিৱেশ, ধুনীয়া গছ গছনি আছে। এইবিলাক হ'লে খোৱাৰ কাৰণে কিবা এটা বনাম, কি বনাম আপোনালোককো দেখাম বাৰু, নেদেখুওৱা নহয়। তেনে সাধাৰণ চিম্পুল কিবা এটা আৰু ৰাতিপুৱাৰ আহাৰত। ঠিক আছে, ভিডিঅ'টো চাই যাব। আকৌ ধুব লগা হ'ল গা। দেউতা অফিচত যাওঁতে মই গেটখন বন্ধ কৰিব যাওঁতে চৰাইয়ে বৰ মূৰত কৈ দিলে পটি। আকৌ মূৰ ধুব লগা হ'ল, গা ধুব লগা হ'ল। এতিয়াহে খোৱাৰ কাৰণে কিবা এটা বনাওঁ। হেল্ল', ৰাতিপুৱাৰ আহাৰ খাব লৈছোঁ, ৰুটি ভাজি আৰু পিঁয়াজ। খাই লওঁ। অকলে আছোঁ ঘৰত, বৰ্তমান কোনো নাই। মা একবাৰ বজাৰৰ ফালে ভাইটিৰ লগত ওলাই গ'ল, সৰু সুৰা কিবা বজাৰ লাগে, সেইটো কাৰণে মই এতিয়া বৰ্তমান ঘৰত অকলে আছোঁ। সিহঁতে খাই লৈ ওলাই গ'ল, কাৰণ অকণমান দৌৰা দৌৰি লাগিল, সেইকাৰণে মই পিছে পৰাই খাই দিলোঁ। সিহঁতক আগতে খুৱাই পঠালোঁ। কেমেৰাটো উঠাবৰ জেগা নাই জানেনে, শ্বুটিং কৰোঁতে বহুত প্ৰব্লেম হয়। ঠিক আছে, তেনেহ'লে খাই লওঁ।
হে গাইজ, ৰাতিপুৱাৰ খাদ্য খাই বৈ আজৰি, খাই বৈ বাচন বৰ্তনবিলাকো একেবাৰে ধুই থৈ দিলোঁ। লগতে খাই দিলোঁ এখন তামোল। অসমীয়া মানুহৰ তামোলখনে মেইন হয়নে? এতিয়া অকলে অকলে আছোঁ। দুপৰীয়াৰ বনাবৰ হোৱা নাই বাৰু, বনাবতো লাগিবই দিয়কচোন। ইহঁতো আহি পাওক বজাৰৰ পৰা। মইনো অকলে কি কৰিম, অকণমান বস্তু পাতিবিলাকে ঠিক কৰিব লগা আছে। মোৰ সাজন কাচন কৰা বস্তুবিলাক, সেইবিলাকে ঠিক কৰিম বুলি ভাবিছোঁ। বাকী যোৱাকালি মই একযোৰ কাণফুলি আনিছিলোঁ, সেইযোৰ আপোনালোকক দেখাওঁ বলক। এইযোৰ কাণফুলিযোৰ টিকলা মিনি ধৰিব পাৰিছেনে নাই নাজানো, ৰ'ব মই হাতত লৈ দেখাই দিম। এইযোৰ কাণফুলিযোৰ এইটো কাৰণতে দেখালোঁ যে এইযোৰ গম পাইছেনে কিহেৰে বনোৱা? এইযোৰ বাঁহেৰে বনোৱা কাণফুলি। যোনে বনাইছে একদম মানে ধুনীয়া কাম কৰিছে। হে গাইজ, ৰাতিপুৱা ৰুটি চব্জি খাই অকণমান ভিডিঅ' এডিটিঙৰ কাম আছিল, সেইখিনি কৰিলোঁ। এতিয়া দুপৰীয়াৰ খাদ্য বনোৱাৰ টাইম, ভাত বনাওঁ। আজি বিশেষ ৰেচিপি বুলিবলৈ একো নাই, একদম চিম্পল দাইল, ভাত, কণী আৰু আলু ভাজি। ভাতখিনি বনাই লওঁ, তাৰপিছত লগ পাই আছোঁ। হে গাইজ, গুড ইভিনিং। দুপৰীয়া ভাত পানী খোৱাৰ পিছত অকণমান শুই দিলোঁ। তাৰপিছত আকৌ ভিডিঅ' কৰাই নহ'ল। এতিয়া সন্ধিয়া বাজিছে 6টা। মই গা পা ধুলোঁ, যিহেতুকে গৰম দিন, বহুত গৰম লাগে। এইখিনি টাইমত অকণমান গাটো ধুব পাৰিলে ভাল লাগে দিয়কচোন। গা পা ধুই গোঁসাইৰ আগত চাকি বাতি দি এতিয়া আজৰি। এতিয়া ভাবিছোঁ একাপ চাহ খাওঁ। সন্ধিয়াৰ সময়ত চাহৰ লগত কিবা এটা জুতি ল'ব পাৰিলে ভাল লাগে হয়নে? গতিকে বলক কিবা এটা বনাওঁ বলক। পাকঘৰলৈ এণ্ট্ৰি কৰিলোঁ। আমাৰ পাকঘৰটো বৰ বিশেষ সুবিধাজনক নহয়, বাঁহৰে হয়। কাৰণ ইয়াতে মানে আজিকালিৰ যিবিলাক সা সুবিধা সেইবিলাক কম, গতিকে মোৰ ভিডিঅ' বনাবলৈও অকণমান অসুবিধা হয়। কাৰণ যিহেতুকে লাইটটো এইটো বহুত দূৰত হয়, ইয়াতে পোহৰটো নপৰে। তথাপিও একো নাই, কিবা এটা অসুবিধাৰ কাৰণে পাকঘৰটো এনেকৈ থোৱা হৈছে। বাকী মইনো কি বনাওঁ বলক দেখাওঁ। মই বনাব লৈছোঁ মালপোৱা। ইয়াতে মই এইখিনি বেটাৰখিনি ৰেডি কৰি থৈ দিছোঁ। ইয়াতে মই আটা, নৰসিংহৰ পাত, অকণমান পিঁয়াজ, বেকিং ছ'ডা অকণমান আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। মই ময়দা ব্যৱহাৰ কৰা নাই। ময়দা পৰালৈকে নোখোৱাটোৱে ভাল বুলি ভাবোঁ, কাৰণ ময়দাটোৱে বহুত কলেষ্ট্ৰল বঢ়ায় আৰু হেল্থটোৰ কাৰণেও, আমাৰ স্বাস্থ্যৰ কাৰণেও ময়দা সিমান সুবিধাজনক নহয়। গতিকে এইখিনি বনাই লওঁ। তেল গৰম হৈছে। এতিয়া মই ইয়াতে এটা এটাকৈ মালপোৱাকেইটা বহাই দিম। জুইটো মিডিয়াম কৰি দিম। মোবাইলটো অকণমান লৰি আছে ভিডিঅ'টো, গতিকে বেয়া নাপাব, কাৰণ যিহেতুকে সুবিধাটো মোৰ নাই। মোবাইলত ষ্টেণ্ড থোৱা ইয়াতে অকণমান দিগদাৰী হৈছে। তেল যিহেতু মই বেছিকৈ দিছোঁ, ইয়াতে বহুতকেইটা বহাই দিম একেলগে। অকণমান সিজালৈকে ৰাখি দিম। এক পিচটি হৈ গৈছে। এইবাৰ মই ইয়াক লুটিয়াই দিম।
এইকেইটা লুটিয়াই দিছোঁ। প্ৰায় হৈছে, সিজি গৈছে আৰু 2 মিনিটমান ৰাখি দিলে হৈ যাব। মই আকৌ 2টামান বহাই দিছোঁ। সেইকেইটা হৈ গ'ল, ইয়াতে ৰাখি দিছোঁ। ইফালে চাহো উতলি আছে। অকণমান গেছটো বঢ়াই দিম। হৈছে ধুনীয়াকৈ, দেখিছেনে? চাহ আৰু মালপোৱা ৰেডি হৈ গ'ল। ধুনীয়া হৈছে। দেখাব লগা বৰ বিশেষ একো নাছিল, এনেই মোৰ দেখাবলৈ ইচ্ছা গ'ল আপোনালোকক, সেইকাৰণে দেখাই দিলোঁ। এনেকৈ বনালে সৰু বাচ্চাই খাব পাৰে। মই ইয়াতে জলকীয়া দিয়া নাই যিহেতুকে বহুত গৰম। চাহ আৰু মালপোৱা খাই লওঁ। আকৌ লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো। হে গাইজ, চাহ আৰু মালপোৱা খাই ল'লোঁ। খাবলৈ ভালেই হৈছিল বাৰু, চিম্পুল হ'লেও বনোৱাত খাবলৈ টেষ্টিয়ে হৈছিল। এতিয়া মোৰ অকণমান কাম আছে, কিবা এখন লিখিব লাগে, স্ক্ৰিপ্ট নাটকৰ, মানে গাঁৱলীয়া নাটক আমাৰ। মোক দাদা এজনে লিখি দিব দিছে, সেইখন মই এতিয়া লিখোঁ। আপোনালোকক লগ পাই আছোঁ। হেই গাইজ, এতিয়া ৰাতি ভাত পানী খাই আজৰি। গধূলি একো ভিডিঅ' কৰাই নহ'ল, মই কিবা এটা কামত ব্যস্ত থাকিলোঁ। এতিয়া ৰাতি বাজিছে 11:30। এতিয়া আৰু শুবই যাওঁ। ৰাতিও হ'ল যিহেতুকে বহুত টোপনিও লাগিছে। দিনটো ইটো সিটো কৰি থাকোঁতে অলপ ভাগৰ। গতিকে ঠিক আছে, ভিডিঅ'টো চাব আৰু চাই জনাব যে কেনেকুৱা পালে। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ গুড নাইট।